বগা হৈ গৈছে দেখিছা নাই মাছটো দেখিছা নাই মাছ আৰু হাই ভেন তো আজি তাৰমানে নদীত জাল পাতিম বুলি আহিছিলোঁ জানে ন একদম ঘন জালখন এইটো কি মাইক্ৰ জাল বুলি কয় নে কি বুলি কয় এইটো হা অঁ কাৰেণ্ট জাল তাৰমানে লাঙি কাৰেণ্ট লাঙি বুলি কয় পাতিছোঁ দেখা দে দাঙি দেখা দে সেইফালে তো সেইফালে ঢাকা গৈছে একদম বগা হৈ আছে সেয়া পুৰা বগা হৈ আছে মই কেমেৰাটো লৈ হেৰি কৰি দিছোঁ দেখিছ ন মাছ কেনেকুৱা লাগিছে এই মজা সেই আৰু এদিকে দেখাতো সেই গোটেই মাছে মাছ পুৰা মাছ লাগিছে সেইফালে বগা আছে বগা বগা হৈ গৈছে বগা 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 হৈ গৈছে দেখিছা নাই মাছটো দেখিছা নাই মাছ আৰু অলপ দাঙি দে চাওঁ সেয়া দেখিছা কেনেকুৱা বগা আছে দেখিছা নাই মাছ এনেকুৱা হ'ব লাগে একদম পুঠি মাছ তাৰিকাৰ মজা লাগিছে মজা আৰু অকণমান থাকিব তেতিয়াহ'লে সেই উঠাই ল'ম হা অঁ অলপ দেৰি থাকক পুৰা অলপ দেৰি থাকক কি পাতি থ'ম বুলি মাছখিনি চব গেলিব এতিয়া কিন্তু তাজা হৈ আছে এই বেগটো লৈ পিনে এৰুৱাও নেকি বেগটো ঐ হা জানা হা তো এৰুৱা আমনি লাগিছে তাৰমানে মাছ সৰু মাছ যে পুঠি মাছ হা পানী ৰখি আমনি লাগিছে হ'লেও গুচাই আছে এক চাইডৰ পৰা গুচাই গৈ আছে তাৰপৰা আকৌ এইফালৰ পৰা লাগি গৈ আছে তাৰপৰা সেইফালে আৰু দুখন পাতি থৈছোঁ দেখিছা নাই হা আৰু এটা এয়া কাপোৰ সলাই আছে নামিব অকলে পৰা নাই তাৰমানে ভদা সিং ভদা গোৱালা দুটাক মাছ গুচাবলৈ লগাই দিছোঁ দুটাক মাছ কিমান মান গুচাই হৈ গ'ল এতিয়া 2 কেজি এয়া চাওক দেই নৰাটো চাওক অকণমান দাঙি দেচোন যাওকচোন এয়া একদম নৰা পাতি লাগিছে নৰা পাতি লাগিছে একদম জাকে সেয়া সেই দেখিছা নাই মাছ কেনেকুৱা লাগিছে দেখিছা নাই সম্পূৰ্ণ চাই লওক ভিডিঅ'টো লাষ্টলৈকে জালটো আধা চাই হৈছেহে এই নদীখন আপোনালোকে গম পাইছে নাই তাৰমানে নদীখন আহিছে যে আপুনি দুলীয়াজানৰ পৰা বৰদুবিলা আহোঁতে টিলিঙা নপাওঁতে যে দলংখন দেখে যে নদী সৰু নদী এখন সেই নদীখনেই এখন মাছটো এয়া পুৰা লাগিছে আপোনালোকে দেখাই আছোঁ লাষ্টলৈকে চাব খালি নদী মাছ কেনেকুৱা লাগিছে আৰু গুচা আমনি লাগিছে বুলি শিঙৰা মাছ এজাকে আহে ন শিঙৰাখিনি জালখন পৰা খুব কিমান মিনিটমান হৈছে কৈ দিয়াচোন 5 মিনিট তাৰমানে জালখন পাতি হৈছে হোৱাৰ পাছতে এইফালে বোলো এই জালখন বেছি বহি গৈছে চাওঁতেই মাছে বহাই থৈছে তাৰমানে এনেকুৱা ভিৰকে লাগিছে মাছ টেঙৰা মাছ লাগি গৈছে শিঙৰা মাছ টেঙৰা বুলি ক'লেও বুজি পায় শিঙৰা বুলি ক'লেও বুজি পায় বাৰু ক'ত চাওঁ মই ঝুম কৰি দিছোঁ মাছ লাগিছে আৰু দেই মছ মজা
তো সাংঘাতিক মাছ লাগিছে তাৰমানে ক'বলৈ বাকী নাই এনেকুৱা মাছ লাগিছে আজি লোকেল মাছ আৰু শিঙৰা আৰু পুঠি বেলেগ মাছ নাই আৰু মোৱা মাছ লাগিছে শিঙৰা পুঠি মোৱা তাৰমানে সিহঁতক গুচা আমনি লাগি গৈছেগৈ তাৰমানে এবাৰ এনেকৈ চাই যোৱা অথবা দেখি আছে এতিয়া আকৌ সিহঁতৰ ইফালৰ পৰা চাই আহিছে এবাৰ দেখা আৰু অকণমান দাঙি এইখিনি মজা গোটেইটোৱে দেই গোটেইটো ভাল লাগিছে মজা তো ভিডিঅ'টো ইমানটোতে বেছি দীঘল নকওঁ বহুত দীঘল হৈ গৈছে মাছ তাৰমানে গুচাওঁতে তো ভিডিঅ' ইমানটোতে সামৰিছোঁ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ থেংক ইউ